তো হাই গাইজ, পুনৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল বাপি ব্লগছত। আজি কোনো ব্লগছ নহয়, আজি এটা মানে বস্তু এটা দেখাম আপোনালোকক, যিটো আপোনাৰ মেছৰ পৰা আহি আছে, যিটো আপোনালোকে শুনি আছে মেছৰ লাকি ড্ৰ'। চ' লাকি ড্ৰ'ৰ কাৰণে এটা মোৰ তাত লিফাফা আহিছে। চ' আজি 2-3 দিনমান, আৰু ইয়াতে কি আছে কি নাই আপোনাক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাব। তো গাইজ, এইটো অলৰেডি মই ছিঙি কিনে চালোঁ, আৰু ইয়াতে কি আছে আপোনাক দেখাই আছোঁ। এইটো কি বস্তু, মেছ'ই কি লাকি ড্ৰ' কৰি আছে, এইটো সঁচা নে মিছা আপোনালোকক মই বিস্তাৰভাৱে জনাম। আৰু সঁচাকৈ হয় নেকি মেছ'ই আপোনাৰ লাকি ড্ৰ' পাতিছে, আৰু পতাৰ কাৰণে সঁচাই নেকি যে আমাক মেছ'ই বস্তু কিবা এটা কম দামী অৰ্ডাৰ কৰিছোঁ, আৰু বস্তুটোৰ নামত আমাৰ লাকি ড্ৰ' হিচাপত কোনো বস্তু দি আছে। মেছ'ই কি আমাৰ ইনফৰ্মেশ্যন কি বেলেগক প্ৰভাইড কৰি আছে নেকি, তাৰে কাৰণে জনাম। কিয়নো মেছ'ই যদি এনেকৈ কোনো কৰিল হয়, অলৰেডি আমাৰ মেছ'ৰ নিজৰ ৱেবছাইটত জনালে হয়। তো কি আছে এইটো মই জনাই আছোঁ, চাই থাককচোন। তো ইয়াতে কিয় লগে এখন ফৰ্ম ওলাইছে, আৰু ফৰ্মখনৰ ভিতৰত এখন কুপন আছে, আৰু কুপনখন মই স্কেচ কৰিছিলোঁ। স্কেচ কৰি কিমান আছে চাওক আপোনালোকে নিজে। লিখা আছে 7,50,000 টকা, যিটো আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ হয় 7,50,000 টকা মেছ'ই দিব বোলে মোক। ৱাও, মইতো গৰীব নাথাকোঁ আৰু মই ধনী হৈ যাম। 7,50,000 টকা কম টকা নহয় কিন্তু গাইজ, 7,50,000 টকা। আৰু এখন কি আহিছে, আৰু এখনত কি লিখা আছে আপোনাক মই পঢ়ি শুনাই আছোঁ, ঠিক আছে। তো ইয়াতে লিখা আছে যে আপোনাৰ যে প্ৰিয় গ্ৰাহক, মেছ'ৰ অনলাइन शॉपिंग के और से हमें आपको ये बताए हुए बहुत खुशी हो रही है कि हमारी कंपनी की 40वीं सालगिरह के अवसर पर हमें कुछ ग्राहकों के एक लकी ड्रॉ के माध्यम से चुना था, जिनमें आप भी सौभाग्यशाली विजेता के रूप में चुने गए हैं। চাওক গাইজ, এতে লিখা আছে যে মেছ'ৰ 4 বছৰ ইউনিভাৰ্চিটিৰ কাৰণে কিছুমান লাকি ড্ৰ' কৰিছে, আৰু লাকি ড্ৰ'ৰ কাৰণে মোৰ নামটো সিহঁতে চিলেক্ট কৰিছে। চ' চিলেক্ট কৰাৰ কাৰণে এই ফৰ্মখন মই ফিল আপ কৰি দিব লাগে, ইয়াতে বেংক ডিটেইলছখিনি দিব লাগে। ডিটেইলছ দিয়াৰ পিছত আৰু তাতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে, সেই কণ্ডিশ্যনখিনি দিয়াৰ পিছত মেছ'ই মোৰ তাত সেই 7,50,000 টকা ট্ৰান্সফাৰ কৰে নে নকৰে। আপুনি সুধি চাব, কিয়নো মেছ'ই কি ইমানেই কি হৈছে যে 7,50,000 টকা আমাৰ একাউণ্টছত দিব লাকি ড্ৰ' কৰি কেনে। কিয় এইটো সঁচাকৈ নে? আপোনালোকে কমেণ্ট কৰি জনাওক, এইটো সঁচা নে? যদি সঁচা হয় কমেণ্ট কৰক, যে মিছা তথাপি কমেণ্ট, কিয়নো এইটো 1 নম্বৰ ফ্ৰড হয়। কোনো মেছ'য়ে কোনো ধৰণৰ লাকি ড্ৰ' এতিয়ালৈকে পতা নাই, আৰু যদি পাতিল হয় তেওঁলোকে নিজে ৱেবছাইটত নাইবা তেওঁলোকৰ ন'টিফিকেশ্যনত আপোনালোকৰ তাত নিজে আহিল হয়, কোনো ধৰণৰ কুৰিয়াৰ হিচাপে কোনো বস্তু নাহে। কিয়নো মই অলৰেডি কিছুমান ইউটিউব চেনেলত সিহঁতৰ মানে চাইছিলোঁ, মেক্সিমাম এনেকৈ ফ্ৰড কৰি আছে। যে ফ্ৰড কৰাৰ কাৰণে এই মেছ'ৰ নাম লৈ কেনে, ইমান ডাঙৰ এটা ব্ৰেণ্ডৰ নাম লৈ কেনে, মেছ'ৰ নাম লৈ কেনে কিছুমান ফ্ৰড ওলাইছে, আৰু সেই ফ্ৰডবোৰৰ কাৰণে মানুহবোৰে ভাবে যে সঁচাকৈ 7,50,000 টকা দিবনে। তো মই কৈছোঁ গাইজ, এইটো কোনো ধৰণৰ সঁচা নহয়, কিয়নো এইটো পুৰা ফেক হয়। কিয়নো আপোনাৰ এনেকুৱা বহুত আজিকালি চাইবাৰ ক্ৰাইম ওলাই আছে আপোনাৰ, যিটো আপোনাৰ আজিকালি জানেই আপোনালোকে আগতে যে ফোনপে' গুগল পে'ৰ পৰা বহুতো আপোনাৰ এনেকুৱা ধৰণৰ কি আহিছিলে, ফোন কল আহে যে আপোনাৰ কিমান টকা কি পাইছে কি পোৱা নাই, সেইটো কাৰণে পইচা পায়। তো সেইটো কাৰণে আপোনাৰ ফেক হয়। চ' গাইজ, বি কেয়াৰফুল, এইটো কোনো ধৰণৰ আপোনাৰ লাকি ড্ৰ' নহয়। আৰু যদি হয়ও 7,50,000 টকা ধেমালি নহয়। মেছ' ইমানেই কি হ'লনে যে আপোনালোকৰ লাকি ড্ৰ'ৰ কাৰণে আপোনাক কুৰিয়াৰ কৰি পঠাইছে। চ' সেইখিনিয়ে মোক ক'বলৈ, কিয়নো এইটো সঁচা হয় নে মিছা মই নাজানো। কিয়নো যিমান মানে কালি পৰহিৰ পৰা মই ইউটিউবত চাৰ্চ কৰি আছিলোঁ যে মেছ'ই কি সঁচাই কি পাতিছে, কিয়নো তাতে বহুতকেইটা ভিডিঅ' পাইছিলোঁ যে মেছ'ই লাকি ড্ৰ' পাতিছে, লাকি ড্ৰ'ৰ কাৰণে এইটো ইমান টকা, কিছুমানে বোলে 12 লাখ টকা পাইছে, কিন্তু মোৰ তাত দিছে 7,50,000 টকা। 7,50,000 টকাটো নহয় এইটো, ঠিক আছে। আৰু এইটো যদি হ'ল হয় কোনো ধৰণৰ 7,50,000 ধেমালি টকা নহয় গাইজ। আৰু ইয়াতে লিখা আছিল যে কিছুমান আপোনাৰ টেক্স বা GST লগাই কেনে আপোনাক সেইখিনি পইচা দিব। আৰু বাবা, সেইখিনি পইচা যদি দিবই লগা হয় কাষ্টমাৰ, কিয়নো আপোনালোকৰ অলৰেডি তাতে বেংক ডিটেইলছ থাকে, তাতে পঠাই দিয়ক নেকি। আৰু ভিডিঅ'টো আজি এইখিনিয়ে হয়, কিন্তু আজি ব্লগ নহয়, কিছুমান ইনফৰ্মেশ্যন দিছিলোঁ আপোনাক। সেই ইনফৰ্মেশ্যনটো কিমান সহজ মানে আপোনালোকক কাম কৰিব সেইটো মই নাজানো, কিন্তু এইখিনিয়ে জনালোঁ। আৰু আপোনালোকে ভালকৈ থাকক, কেয়াৰফুল থাকক, কিয়নো এইবোৰ ফ্ৰড হয়, 1 নম্বৰ ফ্ৰড হয়, ঠিক আছে। 7,50,000 টকা, আৰু ইয়াতে আছে আপোনাৰ পইচা, কেছ মানি, বাইক, আইফোন, এইখিনি আছে। চ' এইখিনি চাগে সঁচা হয়ে যদিও, কিন্তু এইখিনি আপোনাৰ, কিয়নো মই নিজে নকওঁ যে সঁচা হয় বা মিছা হয়, কিয়নো
বহুতৰ মই ইউটিউবত চেনেলত চাৰ্চ কৰি চাইছিলোঁ যে মেছ' সঁচাকৈ লেখি থৈ দিছিল নে আজি আপোনাৰ মানে 2 সপ্তাহ 3 সপ্তাহ আনকি 4 মাহ 5 মাহ 8 মাহৰ ভিডিঅ' পাইছিলোঁ যে মেছ' লেখি থোৱা কিছুমানত তাতে লিখা আছে 12 ইউনিভাৰ্চিটি কিন্তু মোৰ তাত আছে 4th ইউনিভাৰ্চিটি এইটো সঁচা হয় নে মিছা হয় নাজানো চাৰ্টিফিকেটখন আপোনালোকে কিবা ভালকৈ চাই লওক এইখন চাৰ্টিফিকেট হয় তো এইখনৰ কাৰণে কি হয় মিছা হয় সঁচা মই এইটো আপোনালোকক জাষ্টিফাই কৰা নাই যে মিছাই হয় এইটো আৰু মই জাষ্টিফাইটো কৰা নাই যিটো সঁচাই হয় ঠিক আছে এইটো সঁচা হয় নে মিছা হয় আপোনালোকে কি কৰে কিয়নো এনেকুৱা ধৰণৰ কোনো কি হোৱা নাই এইটো ঠিক আছে অনলাইন শ্বপিং প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত আহিছে কিন্তু এইটো সঁচা হয়ে নে নহয় মই এইটো আপোনাক ক্লেৰিফিকেশ্যন দিয়া নাই যে সঁচা জাষ্ট ভিডিঅ' এটা বনাইছিলোঁ যে এইটো সঁচা নে মিছা আপোনালোকে কি কৰে কমেণ্ট কৰি জনাওক কিন্তু মোৰ মতেতো এইটো মিছাই হ'ব লাগে কিয়নো আজিকালি বহুত ফ্ৰড ওলাইছে এনেকৈ তো ভিডিঅ'টো আজিলৈ এইখিনিতে সময় কৈছোঁ যদি মোৰ ইনফৰমেশ্যনখিনি ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভালে থাকক কুশলে থাকক আৰু 15 আগষ্ট আহি আছে ভালকৈ কি কৰক জয় হিন্দ